নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ডিজিটেক চেনেলত অন্য এক নতুন ভিডিঅ'লৈ বন্ধুসকল এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ মোবাইল নম্বৰ লিংক কৰিব পাৰিব যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক নাই তেন্তে তেনে ক্ষেত্ৰত আপোনালোকৰ টেনচন কৰিব লগা নাই আপোনালোকে আগতে যেতিয়া আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰিব গৈছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ আধাৰ কেন্দ্ৰত যাব লগা হৈছিল এতিয়া কিন্তু আপোনালোকৰ মোবাইলৰ পৰাই আধাৰৰ লগত মোবাইল নম্বৰ লিংক কৰিব পাৰিব তেন্তে আপুনি কেনেকৈ কৰিব আজি দেখুৱাম এই ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো চোৱাৰ পূৰ্বে চেনেলটো যদি নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নোটিফিকেশ্যন আপুনি পাই যায় তেন্তে বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰো বন্ধুসকল আপোনাৰ আধাৰৰ সৈতে মোবাইল নাম্বাৰ যদি লিংক কৰিব বিচাৰে নতুবা আপডেট কৰিব বিচাৰে তেতিয়া হলে আপুনি এই পেজটোত আহিব লাগিব তেতিয়া আপুনি আপোনাৰ আধাৰৰ সৈতে মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব আৰু এই পেজত আপুনি কেনেকৈ আহিব এই পেজটোৰ লিংক আপোনালোকৰ সুবিধাৰ্থে ডেসক্ৰিপচনত মই দি থৈছো আৰু ডাইৰেক্ট আপোনালোকে এই লিংকত গৈ এই পেজত আহিব পাৰিব আৰু আপোনালোকে আধাৰৰ সৈতে মোবাইল নাম্বাৰটো আপগ্ৰেড কৰিব পাৰিব এতিয়া আপুনি ইয়াত কেইবাটাও অপচন দিয়া আছে আপুনি ওপেন নিউ একাউন্ট আধাৰ এটিএম বিল পেমেন্ট ডোমেষ্টিক মানি ট্ৰান্সফাৰ পেমেন্ট টু ডিওপি প্ৰডাক্ট ডিজিটেল লাইফ সার্টিফিকেট আধার মোবাইল আপডেট চাইল্ড আধার এনরোলমেন্ট তার পিছত সেলুটেশন ফার্স্ট নেম লাস্ট নেম মোবাইল নাম্বার ইমেইল এড্রেস ফার্স্ট লাইন এড্রেস সেকেন্ড লাইন পিন কোড নিয়ারেস্ট পোস্ট অফিস subdivision division region circle state any specific request ইমানলৈকে আপুনি ফৰ্মটো ফিল আপ কৰিব লাগিব তাৰ পিছতহে আপুনি আপোনাৰ আধাৰৰ সৈতে মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব তো বন্ধুসকল এতিয়া মই এই ফৰ্মটো ফিল আপ কৰি আপোনালোকক দেখুৱাম কেনেকৈ কৰিব লাগিব তাৰ আগতে আপোনালোকক কব বিচাৰিছো যে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব নহলে আপোনালোকে কিন্তু এপ্লাই কৰাৰ সময়ত আপোনালোকে অসুবিধা পাব গতিকে ভিডিঅ'টো ভালদৰে মনোযোগ দি চাব সেলুটেশন এই অপচনটোত ক্লিক কৰি আপুনি পুৰুষ হলে মিস্টার মহিলা হলে এমআরএস অথবা এমএস লিখি আপুনি এন্টাৰ কৰিব তাৰ পিছত ফাৰ্স্ট নেম আপোনাৰ আধাৰত থকা নামৰ প্ৰথম নামটো আপুনি এন্টাৰ কৰি দিয়ক প্ৰথম নামটো এন্টাৰ কৰাৰ পিছত লাস্ট নেম আপোনাৰ আধাৰত যেটো লাস্ট নেম আছে সেই নেমটোৱে আপুনি ইয়াত এন্টাৰ কৰি দিব মোবাইল নাম্বার এতিয়া আপুনি যেটো নাম্বার আপডেট কৰিব বিচাৰে সেই নাম্বাৰটো আপুনি ইয়াত এন্টাৰ কৰি দিয়ক মোবাইল নাম্বাৰটো এন্টাৰ কৰাৰ পিছত এতিয়া আপোনাৰ ইমেইল আইডি যদি আপোনাৰ আছে তেতিয়া হলে আপুনি এন্টাৰ কৰি দিয়ক আৰু যদি নাই নিদিলেও হ'ব ইয়াৰ পিছত এড্ৰেছ ফাৰ্স্ট লাইন আপোনাৰ আধাৰত যেটো এড্ৰেছ আছে সেই এড্ৰেছটো আপুনি এন্টাৰ কৰি দিয়ক আপোনাৰ এড্ৰেছটো যদি দীঘল আছে তেতিয়া হলে আপুনি এড্ৰেছ সেকেন্ড লাইন আপুনি সেকেন্ড লাইনতে এন্টাৰ কৰি দিব পাৰিব গতিকে এড্ৰেছটো আপুনি
কমপ্লিট এণ্টাৰ কৰক। মই এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক। মই ভিলেজ, এতিয়া পোষ্ট অফিচ লিখিম। পোষ্ট অফিচ আপোনাৰ কি হয় এণ্টাৰ কৰি দিব। আৰু পোষ্ট অফিচ নিলিখিলেও আপোনাৰ পোষ্ট অফিচটো অলৰেডি তলত অপশ্যন দিয়া আছে, আপুনি তাত গৈ লিখিব পাৰে। এতিয়া আপোনাৰ পিন কোড কি হয় আপুনি এণ্টাৰ কৰি দিব। নিয়াৰেষ্ট পোষ্ট অফিচ, এতিয়া আপোনাৰ পোষ্ট অফিচৰ কি হয়, পোষ্ট অফিচ নেম আপুনি ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত সাব ডিভিজন, অট'মেটিক, ডিভিজন, ৰিজন, চাৰ্কল, ষ্টেট, এইখিনি অট'মেটিক এণ্টাৰ হৈ গৈছে। এতিয়া আছে এনি স্পেচিফিক ৰিকুৱেষ্ট, আপুনি ইয়াত আধাৰ মোবাইল আপডেট, গতিকে মই ইয়াত কেইবাটাও লিখি আপোনালোকক দেখুৱাওঁ। আপোনালোকে যিকোনো এটা লিখি আপুনি লিখি দিব পাৰিব। মোবাইল নাম্বাৰ লিংক উইথ আধাৰ কাৰ্ড, এনেকৈও আপুনি লিখিব পাৰে। নতুবা আপুনি মোবাইল নাম্বাৰ উইথ আধাৰ কাৰ্ড, নতুবা আপুনি মোবাইল নাম্বাৰ আপডেট উইথ আধাৰ কাৰ্ড, এনেকৈও লিখিব পাৰে। মই মোবাইল আপডেট উইথ আধাৰ কাৰ্ড এইটো এণ্টাৰ কৰি আছোঁ। গতিকে আপোনালোকে যিকোনো এটা এণ্টাৰ কৰিব, তাৰপিছত আপুনি তলত কলা বক্সটোত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰাৰ পিছত আপুনি কেপচা এণ্টাৰ কৰি দিব। দি পেলাই আপুনি এবাৰ ফৰ্মটো চাই ল'ব, ফৰ্মটো ফিল আপ কৰা ঠিক হৈছে নে নাই। তাৰপিছত আপুনি তললৈ গৈ আপুনি এতিয়া সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি অলপ সময় ৱেইট কৰক, আৰু আপোনাৰ সন্মুখত নতুন এটা পেজ ওপেন হৈ আহিব। আৰু তাত অলপ স্ক্ৰল ডাউন কৰি চাওক, ইয়ৰ সাবমিশন হেজ বিন সাকসেসফুল, থেংকস উই হেভ ৰিচিভ ইয়ৰ সাবমিশন। অলৰেডি আপোনাৰ সাবমিশন সাকসেসফুল হ'ল। আৰু এনেকৈ আপুনি সাবমিশন কৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে।